কেনে কি খবৰ হেই ফ্ৰেণ্ডছ মই আজি আপোনালোকক এটা 360 ভিডিঅ' দেখাম পাহাৰৰ ওপৰৰ পৰা মানে ডাঙৰ মাটি চপৰা এটা বহুত ডাঙৰ মাটি চপৰা যাক আমি পাহাৰ বুলি কওঁ এটা 360 ভিউ যোনটো এতিয়া প্লে হৈ আছে আপুনি চাই আছে আৰু চাওক এই 360 ভিউটা আৰু এই ভিউটো কেনেকুৱা লাগে ক'ব এইটো হ'ল ঘৰ এইটোত হ'ল ঘৰ মানুহ থাকে যে সেইটো ঘৰ কিন্তু তাৰ ওপৰত এটা আছে বিহাক্ত শিল যোনটো শিল মূৰৰ ওপৰত কেনেকুৱা শিলটো এবাৰ চাই লওকচোন কেনেকুৱা লাগে ইমান ডাঙৰ শিল যোনটো ঘৰৰ তলত নহয় ঘৰৰ ওপৰত তলত নহয় ঘৰৰ ওপৰত কি মজা মানে ডাঙৰ বিহাক্ত শিল এইটো চাওক এই শিলটো কেনেকুৱা আৰু এই 360 ভিউটো আপোনালোকৰ কাৰণেহে 360 ভিউ আৰু চাওক ভিডিঅ'টো কেনেকুৱা লাগে পাহাৰৰ ওপৰত যোনটো মই কৈছোঁ মাটি চপৰা বিহাক্ত মাটি চপৰা য'ত মানুহবিলাকে থাকে এতিয়া বৰ্তমান মাটিততো থাকিব জাগাই নাই সেইকাৰণে মাটি পাহাৰ কাটি পাহাৰৰ ওপৰত মানুহ থাকে আৰু এই পাহাৰৰ ওপৰৰ আন এটা নাম হ'ল ডাঙৰ মাটি চপৰা চাওকচোন শিলটো কেনেকুৱা এই শিলটোৱে বহুত ডাঙৰ শিল য'ত ইয়াৰে তলত মানুহ তে ভাবি চাওক কেনেকুৱা আৰু ইয়াৰে তলত এটা সৰুকৈ শিৱ মন্দিৰ যাক আমি পূজা কৰোঁ মানে আমি যে বাবা খাওঁ এই বাবা খোৱা ভগৱান এইটো চাওক কেনেকুৱা নাৰিকলটো আছে আৰু গছ ওলাই আছে এনেকুৱা ক'ৰবাত দেখিছিলনে আপুনি প্ৰথমতে চাওক কেনেকুৱা লাগে চাওক এই 360 ভিউটো কেনেকুৱা হ'ব এবাৰ চাই লওক ভালকৈ চাওক একদম মন খুলি এই শিলটোৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ বাকীটো একো নাই চাবলগীয়া জাষ্ট মাত্ৰ এই শিলটো আৰু এনেকুৱা ধৰণৰ ভিউজ প্ৰথমবাৰ ভিডিঅ'টো বনালোঁ কেনেকুৱা হয় নাজানো ইমান গছ গছনি সেউজীয়া পৰিৱেশ মানে একদম নক'ব আৰু ইমান চাওক আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব প্লিজ ছাবস্ক্ৰাইবটো